প্ৰতিষ্ঠাৰ সময়ত কেন্দ্ৰীয় কমিটি যি সময়ত গঠন হৈছিল 1967 15 ফেব্ৰুৱাৰী আৰু তেতিয়াৰ প্ৰথমটো সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল কনকেশ্বৰ নাৰ্জাৰী ডাঙৰীয়া। আৰু আজি আমি তেখেতৰ স্মৰণত তেখেতৰ 83rd যি জন্মতিথি বা জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ, কিয়নো কনকেশ্বৰ নাৰ্জাৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰথমটো সাধাৰণ সম্পাদক আছিল আৰু পিছৰ সময়ত বড়োলেণ্ড অট'নমাছ কাউন্সিলৰো তেওঁ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উপেন ব্ৰহ্মৰ 6 বছৰীয়া যি বড়োলেণ্ড আন্দোলন আছিল, এই আন্দোলনত মূল ভূমিকা সকলো দিশৰ পৰা এটা ৰাস্তা পথ দেখুৱাই দিয়া হিচাপে জ্যেষ্ঠ হিচাপে তেখেতসকলৰ বা তেখেতৰ যি ভূমিকা সদায় আমি স্মৰণ কৰিব লাগিব, শলাগ ল'ব লাগিব। আৰু তেনে এগৰাকী মহান ব্যক্তিৰ স্মৰণত নিখিল বড়ো ছাত্ৰ সন্থা প্ৰতি বছৰে 2 জানুৱাৰী তেখেতৰ জন্ম জয়ন্তী আমি এই ৰামফলবিল কোকৰাঝাৰ জিলাৰ অধীনত আমি ইয়াত উদযাপন কৰি আহিছোঁ। আৰু তেখেতৰ নামত অতি শীঘ্ৰেই আমি যেনেকুৱাকৈ বাণেশ্বৰ বসুমতাৰী তেখেতৰ সভাপতি আছিল, প্ৰতিষ্ঠাপক সভাপতি মুগানী আগদাৰী আমি নামাকৰণ দিছোঁ। আৰু কৰেন্দ্ৰনাথ বসুমতাৰীক আমি মুগানী দাওহাৰু বুলি তেখেতক নামাকৰণ দিছোঁ। এটা ভাল আমি নামাকৰণৰে তেখেতক সোঁৱৰণ কৰিবৰ কাৰণে বা শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে বা মানে মৰ্যাদা দিবৰ কাৰণে আমি এই 58তম অধিৱেশন টংলাত নিখিল বড়ো ছাত্ৰ সন্থা টংলা মহাবিদ্যালয় যি হ'বলৈ গৈ আছে আগন্তুক ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো সপ্তাহত আমি এই প্ৰতিনিধি সভাত কনকেশ্বৰ নাৰ্জাৰীৰ নামত আমি ভাল এটা টাইটেল দিবৰ কাৰণে ডেলিগেট প্ৰতিনিধি হাউচে সিদ্ধান্ত ল'ব। আজি মই ঘোষণা কৰিছোঁ। আৰু তেখেতৰ যিখিনি জাতীয়তাবাদ, জাতি চেতনা, জাতিৰ স্বাৰ্থত যিখিনি কাম কৰিছিল, সেই জাতি আৰু জাতীয়তাবাদ সদায় আমাৰ মন মগজুত আমাক প্ৰেৰণা যোগায়। আৰু এই প্ৰেৰণাটো লৈ পেলাই আগন্তুক দিনত নিখিল বড়ো ছাত্ৰ সন্থা শক্তিশালী ছাত্ৰ সংগঠন হিচাপে, জাতীয় সংগঠন হিচাপে জাতিটো নিৰ্মাণৰ কাৰণে উপেন ব্ৰহ্মৰ লিভ এণ্ড লেট লিভৰ আদৰ্শৰে আমি কাম কৰি যাম। আৰু বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা যি এটা সংকল্প, সেই সংকল্প আমি আগবাঢ়ি যাম। এই কথাকে মই আজিৰ এই শুভ দিনত মই প্ৰকাশ কৰিছোঁ। ধন্যবাদ।